এবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদকেৰে জিলিকিল উৰিয়ামঘাট ধনতোলাৰ পূজা লিম্বু। তামিলনাডুত অনুষ্ঠিত 23 সংখ্যক ৰাষ্ট্ৰীয় যুৱ উচু চেম্পিয়নশ্বিপৰ 60 কেজি শাখাত অংশগ্ৰহণ কৰি পূজা লিম্বুৱে এই বৃহৎ সফলতা অৰ্জন কৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পূজা লিম্বু। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ উৰিয়ামঘাট ধনতোলা। তুমি ক'ত পঢ়ি আছা? মই সৰুপথাৰ কলেজ ছেকেণ্ড ইয়াৰত পঢ়ি আছোঁ। হাই ছেকেণ্ডেৰী? ক'ত খেলিবলৈ গৈছিলা তুমি? মই এবাৰ তামিলনাডুত গৈছিলোঁ খেলিবলৈ। কি খেল আছিলে? নেশ্যনেল চেম্পিয়নশ্বিপ খেল আছিলে। কি খেল আছিলে? উচু? উচু। কি পালা তুমি তাত? গ'ল্ড মেডেল পাইছোঁ। অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট ধনতোলা গাঁৱৰ নিবাসী গজেন্দ্ৰ লিম্বু আৰু কমলা লিম্বুৰ জীয়ৰী পূজা লিম্বুৱে 2020 চনৰ পৰা ক্ৰীড়া জগতত খোজ দিছিল। সৰুপথাৰ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত পঢ়ি থকা পূজাই উৰিয়ামঘাট হাতীডুবি অঞ্চলত অৱস্থিত উচু একাডেমীত প্ৰশিক্ষক অমৰ সিং লিম্বুৰ ওচৰত প্ৰশিক্ষণ লৈ আছে। পূজা লিম্বুৱে ইয়াৰ আগতেও ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিছিল। পূজাৰ সফলতাত সৰুপথাৰ মহাবিদ্যালয়ৰ লগতে সমগ্ৰ উৰিয়ামঘাট ধনতোলাবাসীয়ে গৌৰৱান্বিত হৈ পৰিছে। তুমি কিমান দিনৰ পৰা এই খেলৰ লগত জড়িত? মই 2020 পৰা খেলি আছোঁ। আগত নেশ্যনেল 2 বাৰ গৈছিলোঁ, তেতিয়া অলপ মানে বেয়া হৈছে। মেডেল পাইছিলা? মেডেল নাই পোৱা। ক'ত প্ৰেক্টিছ কৰা? মই হাতীডুবি উচু একাডেমীত প্ৰেক্টিছ কৰোঁ। ছাৰ অমৰ সিং লিম্বু মোৰ কোচ হয়। ইয়াৰ পৰা ইণ্টাৰনেশ্যনেলটো ব্ৰুনেট আছে এতিয়া। তোমাৰ দেউতাৰ নাম কি? মোৰ দেউতাৰ নাম গজেন্দ্ৰ লিম্বু। মাৰ নাম? মাৰ নাম শ্ৰীমতী কমলা লিম্বু।